Don't know why you left me bleeding. With a broken heart, tell me if I deserve this feeling. I thought that you know that we had something special to you. ভিডিঅ'টো শেষলৈকে চাবা তো আশা কৰিলোঁ প্ৰথম ব্লগছ বুলি তো এনেকৈ আৰু চাই যাব আগলৈ এইটো আমাৰ ঘৰ পিছত বাৰু ভালকৈ দেখুৱাম এতিয়া এইখিনিয়ে আৰু আমিও এনেকৈ মানুহৰ নিচিনাই দুখীয়া ঘৰৰ পৰিয়ালৰ মানুহ চাওঁচোন কেনেকৈ হয় এটা চেনেল খুলিম বুলি বহুত দিনৰ পৰাই ভাবি আছিলোঁ তো আজি খুলিলোঁ তো প্লিজ আপোনালোকে অলপ সহায় কৰিবা আৰু হেল্ল' গাইজ মোৰ এইটো ফাৰ্ষ্ট ব্লগ তো মই নতুন চেনেল খুলিছোঁ তো গাইজ আপোনালোকে মোক ছাপোৰ্ট কৰিবি আৰু ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিবি মই নতুন নতুন ভাল ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম দিবলৈ আপোনালোকক তো প্লিজ মই এখন সৰু মৰু ইউটিউবাৰ হ'বলৈ বহুতে মোৰো মন আছে তো গাইজ আপোনালোকে মোকো ছাপোৰ্ট কৰিবা আনক যেনেকৈ কৰিছে আপোনালোকে ভাল ভাল কমেণ্ট দিবা মই ৰিপ্লাই দিম তো কি ক'ম ভালকৈ বুজি মই মানে কি ক'ম মই ভালকৈ ক'ব কিবা হৈ আছে মানে তো এনেকৈ আৰু ফাৰ্ষ্ট এনেকৈ দিলোঁ আৰু এটা ব্লগ চেনেল বুলি আশা কৰিলোঁ তো এনেকৈ কিবা কিবি এনেকৈ দি থাকিম আগলৈ তো প্লিজ ছাপোৰ্ট কৰিবা আপোনালোকে কিবা মানে ছাপোৰ্ট কৰিলে মই আগলৈ আগবাঢ়ি যাব পাৰিম নহ'লে আৰু মই কেনেকৈ আগবাঢ়ি যাব পাৰিম তো আপোনালোকে অলপ সহায় কৰিবা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি